সো গাইজ নতুন এটা ভিডিঅ'লৈ মই নতুন আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু চাইটো কপালত মোৰ কি হৈছে চাওক মানে কালি অলপ লাগি গ'ল অলপ এই মই সৰু সুৰা ইনচিডেণ্ট হৈ থাকে হয়নে নহয় সো গাইজ আৰু আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে আৰু মই তোমাৰ কাৰ্বি আংলং এটা অনুষ্ঠান পতা হৈছিলে যিটো UBPU বুলি কয় মানে 24টা জনগোষ্ঠী মিলি এটি তোমাৰ অনুষ্ঠান পতা হৈছিলে মই তালৈ যাব নোৱাৰিলোঁ মোৰ খুৰা এজনে গ'লে তাৰ ভিডিঅ'বোৰ তুলি আনিব ক'লোঁ তাই আনিলে আৰু তাৰ থ্ৰুদি মই দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আৰু আপোনালোকক খুৰাই বুজাব কেনেকৈ হয় কি হয় UBPUৰ মানে আমাৰ অসমত 24টা মানে আমাৰ বড়োবিলাকৰ 24টা হেৰি কি কৰিব এইটো ঠাই আছে হা এই 24টা যেনে কামৰূপ আৰু এইটো কাৰ্বি আংলং তাৰপিছত তেজপুৰ এনেকৈ বিভিন্ন জাগাৰ পৰা আহি এই কাৰ্বি আংলঙত 24টা মানে এইটো পতাকা উত্তোলন কৰিছিল তাতে 24ডাল পতাকা উত্তোলন কৰিছিল সেই তাৰ ছবিটো মানে ইয়াত দেখুৱাওক পতাকা উত্তোলনৰ এই যে শলাকেইডাল যি গৈ আছে সেইটো কাৰ্বি আংলং কাৰ্বি আংলঙত হৈছিলে 24ডাল শলা আছিল আৰু মানে চেণ্ট্ৰেলৰ যিটো সেইটো এডাল 25ডাল শলা এই তাৰ ছবিটো দেখুৱাওক চাওক গাইজ আৰু চাব ভিডিঅ'টো এইবিলাক হ'ল মানে বড়োবিলাকৰ যেনে চিকিউৰিটি এই চিকিউৰিটি মানে তেওঁলোকৰ ফৌজ ৰখা আছে মানে মাজে মাজে গতিকে তেওঁলোকে এনেকুৱা চিকিউৰিটি মানে একদম পুৰা খাৰা হৈ যে আছে মানুহকেইটা এনেকৈ চিকিউৰিটি ৰখা আছে তেওঁলোকৰ মানে স্বেচ্ছাসেৱক বৃহৎ এখন তাত এটা মেলা ধৰণৰ এটা হেৰি হৈছিল সেইটোকে মানে এই ছবিটো দেখুওৱা হৈছে ইয়াৰ পিছত সেই বড়োসকল মানে তাত প্ৰথম যেতিয়া কাৰ্বি আংলঙত যেতিয়া প্ৰথম মানে তেওঁলোকে বাসস্থান কৰে সেই দিনত মানে বড়োসকলক কম মানুহ পাই পেলাই বহুত আলাই বিলাই মাৰিছিল তাৰমানে মানে আলাই বিলাকে যেতিয়া মাৰিছিল সেই মাৰি থাকোঁতে পিছত কি হ'ল তেওঁলোকে দল পাতি ওলাইছিল ওলাই অহাৰ পিছতো মানে বন্দুকধাৰীয়ে তাৰমানে তেওঁলোকক মাৰিছিল বহুত শাস্তি পাইছিল সেইখিনি সময়ত গতিকে দেখাব চেষ্টা কৰিছে সেই বস্তুটোকে তাৰমানে এতিয়া ধৰ দেখাই আছে মানে এটা হেৰি ড্ৰামা ছিষ্টেম দেখাও হৈছে তাত পূৰ্বত কি কৰিছিল সেই পূৰ্বৰ দিনত কি কৰিছিল সেইবিলাকক মানে ড্ৰামা ছিষ্টেম ৰাইজক ওলাই দিছে এই বস্তুটো যে মানুহে চালে পূৰ্বত কি হৈছিল সেই পূৰ্বৰ দিনত কি ঘটিছিল সেই বস্তুটো দেখা যায় মানুহজন কেনেকুৱা চাই গাইজ কেনেকুৱা কৰিছে আপোনালোকে চাই থাকক ভিডিঅ'টো পুৰা কৈ যাব এই একদম সঁচা ঘটনাটো মানে যেনে ধৰ এটা মানুহ গুলিয়াই মৰাৰ পিছত মানে চাঙি আনি লগালগ আৰু তাৰ যিটো প্ৰতীক সেই প্ৰতীকটো দি লগে লগে মানে উঠাই লৈ গৈছিল সেই চিনাৰীটো দেখা আছে যিজন মৃতক সেই মৃতকজন মানে উঠাই লৈ যোৱা আছিল তাৰ পৰা য'ত পৰি আছিল গুলি খাইকে তাৰ পৰা মৃতকজন উঠাই নিয়া আছিল তাৰ চিনাৰীটো এনেকুৱা দেখা আছিল সেই পূৰ্বৰ দিনত এনেকুৱা আলাই বিলাই মানে হোৱা কাহিনীখিনি দেখাইছে আৰু স্বাধীনতা মানে তেওঁলোকে সেই বাসস্থান তাত প্ৰথম যেতিয়া কৰিছিল মানুহ কম আছিল সেই মানুহ কম থকাৰ হেৰি মানে কম থকাৰ কাৰণে এতিয়া মানে সহজতে তেওঁলোকক মাৰপিট কৰি আছিল আৰু সেইটোকে মানে দেখুৱাইছে চ' গাইজ কেনেদৰে নাচিছে চাওক আপোনালোকে খুৰাই কি বুজাব বিচাৰিছে আপোনালোকে নিশ্চয় বুজি পাইছে মই যিটো বুজাব বিচাৰিছোঁ মানে তেওঁলোকে এটা সেই পূৰ্বৰ দিনৰ যিখিনি ঘটি গৈছিলা সেই ঘটনাটো
দেখাই গৈছে মানে এনেকৈ গুলি খাই খাই মৰিব ধৰিছিল মৃত্যু হৈছিল তাৰমানে এইটো ড্ৰামা ছিষ্টেমে যি দেখাই আছে কেনেকৈ গুলি খাই খাই মৃত্যু হৈছে বহুত দুখৰ কাহিনী আছিল সেইখিনি দুখ লগা কাহিনী মানে সেয়েহে মানে এতিয়া এই ড্ৰামা ছিষ্টেমে দেখাইছে এইটো চাই যাই থাকক পিছলৈ মানে পিছলৈ একে চেষ্টালৈ চালে মানে অলপ দুখ লগা কাহিনী এনেকুৱা কাহিনী যাতে এনেকুৱা নহয় মানুহৰ জীৱনত সেইটোকে দেখুৱাই আছে চ' গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব ভিডিঅ'টো চাই থাকক নিজকে দুখ লাগি আহিব এনেকুৱা কাহিনী এই কাহিনীৰ যোগেদি তাৰমানে ড্ৰামাৰ যোগেদি বনাই আছে এইটো পিছত মানুহক বুজাবৰ কাৰণে চেষ্টা কৰি আছে যাতে এনেকুৱা ঘটনা নঘটে আৰু ভৱিষ্যতৰ কাৰণে চ' গাইজ এই মানুহটো চাওক কি কৰিব লৈছে চাওক তেওঁ বহুত দুখত মানে কথাখিনি বুজাই গৈ আছে ৰাইজক ভাষাৰে যি ৰাইজক বুজাই আছে বড়ো ভাষাৰে ভিডিঅ'টো শেষলৈকে চাই থাকক মানে তেওঁৰ কথাখিনি অলপ হ'লেও বুজি পাব তেওঁ ড্ৰামা যোগেদি মানে নেক্সটলৈকে ড্ৰামা যোগেদি মানে তেওঁ মানুহক বুজিবৰ কাৰণে নৃত্য যোগেদি কথাৰ যোগেদি মানুহক বুজাই আছে গতিকে মানে এই ভিডিঅ'টো চালে চকুলো পানী ওলাই যায় মানে এনেকুৱা কাহিনী বনাইছে মানে এনে চালে ভাল লাগে কিন্তু এই কাহিনীটো ভালকৈ যদি মনোযোগ দিয়া যায় চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ আৰু বেছি দীঘলীয়া নকৰি এইটো এটা ব্লগহে আৰু পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ আজিলৈ ৰাখিছোঁ